হয়, ঘটনা হোৱাটো আজি মই ৰাতিপুৱা গম পাইছোঁ। আজি ৰাতিপুৱা গম পালে তাৰমানে ঠিক তেনেকুৱা মই শুই আছিলোঁ। শুই থকাৰ পিছত তাৰমানে আমাৰ ৱাইফে মোক মাতিলে যে এনেকুৱা ধৰণৰ ঘটনা হৈছে, এইটো গম পোৱা নাই নেকি বুলি কৈ আছে। এতিয়া মোক কৈ আছোঁ গম পোৱা নাই। এতিয়া আহি চাওঁ যে তাৰমানে কোনে কি হৈছে এইটো মই নাজানো। আহি চালোঁ যে ছোৱালীটো মই চিনি পালোঁ, যেনিবা আমাৰ এইটো ভালুকমাৰীৰে ছোৱালী। আৰু দেউতাককো মই ভালদৰে জানো, মোৰ লগতে চলা ফুৰা কৰে। সিহঁতৰ তাৰমানে ঘৰৰ পৰিয়াল বা বংশই সিহঁতৰ আমাৰ লগত ভাল লেনা দেনা আছে আৰু। ছোৱালীটো তাৰমানে অলপ বিঙি চিষ্টেম, কিন্তু কোনো ছোৱালীটো কোনো বদমাচি নহয়, কোনো কিবা নহয় আৰু। তাৰমানে ঠিক তেনেকুৱা ৰাতি মানে 10টামানলৈকে আছে বুলি কৈ আছে, আৰু দেউতাকে কৈছে ৰাতি 12টা বজাৰ 12:30লৈকে থাকা বুলি কৈছে। এইটো তাৰমানে এইটো মন্দিৰতে আছে, শিৱ মন্দিৰত। আজি শিৱৰাত্ৰি পূজাত তাৰমানে আছিলে। তেতিয়া তাৰমানে দেউতাকে কোৱাৰ পিছত আৰু দেউতাকে মাতিছিলে, মই শুব যাওঁ, তই যদি যা যদি বুলি ক'লে দেউতাকে। তাৰপিছত নাই মই এতিয়া নাযাওঁ, মই পিছত যাম বুলি ক'লে। তাৰে পিছত বাকীখিনি কি হৈছে এইটোতো ইমানটো ক'ব নোৱাৰিম আমি, কিন্তু এনেকুৱা ঘটনা হোৱা নাছিল। আজি তাৰমানে প্ৰথমবাৰ এই এলেকাৰ হৈছে, আৰু তেনেকুৱা কথা ঘটনা হোৱাটো তাৰমানে সাংঘাতিক হৈছে একদম। আৰু এনেকুৱা একদম মাইনৰ ছোৱালী হয় এইটো, মাইনৰ ছোৱালীক আৰু তেনেকুৱা কোনোবা এইটো আমিতো সন্দেহ ডাইৰেক্ট এইটো ৰেপ কৰা বুলি এইটো আমি ভাবোঁ। এইটো সামগ্ৰী পৰি আছে নেকি? এতিয়া তাতে এটা কিবা এতিয়া বেয়া ব্যৱহাৰেৰে কোৱা যাব, সেইটো মই ক্ষমা খুজি লৈছোঁ। সেইটো তাৰমানে তাতে এটা কণ্ডম পৰি আছে, এটা কণ্ডম পৰি আছে তাৰমানে। সেইটো সকলোৱে এইটো দেখিছে, আপোনালোকক মই দেখাই দিব পাৰিম সেই বস্তুটো এতিয়াও আছে, আপোনালোকে চাই ল'লে চাব পাৰিব। আৰু বাকী মেইন কথা আছে আৰু মাকজনীৰ লগত অলপ আপোনালোকে অলপ সোধা পোছা কৰিলে মাকে অলপ কিবা গম পায় নেকি, এইখিনি মই কৈ সামৰি দিলোঁ। 12টামান বজাত মোৰ দাদাই কৈ আছিল আৰু কি, 12টা বজাত সি ঘৰত যেতিয়া আহে তেতিয়া মাতিছিল বোলে। কি কয় তই যাই থাক, মই অলপ দেৰিকৈ যাম। তাৰপিছত আৰু সিহঁতে দাদাই আহি গ'ল ঘৰত, ময়ো নাই, মই আছোঁ বাল্টি পাৰত। নতুনকৈ জঠাধাৰী শিৱ মন্দিৰ পাতিছোঁ আমি চেংৰাইগিলা, তাতে আছিলোঁ মই। ৰাতিপুৱা মই পূজা ভাঙি তাৰ পৰা যেতিয়া আহি আছোঁ, আহি থাকোঁতে দাদাই মোক এটা লাগ পালাক, তোৰ ভতিজাক লাগাল পাইছিল নেকি, সেইটো পূজাত গৈছিল। মই কৈছোঁ ঘৰৰ মানুহ বিচাৰি আছিল কাক? মোক? নহয়, ছোৱালীজনী। পিছত আৰু মই তাৰ পৰা আহি থাকোঁতে দাদাক সুধিলাক আৰু কি মোক, তাক ভতিজাক দেখা পাইছিলি নেকি তোৰ? মই কৈছোঁ নাই, মইতো দেখা নাই, মই তাতে আছিলোঁ ৰাতিটো। পিছত আৰু মই ঘৰত গ'লোঁ, দাদাও তাৰ পৰা আৰু ঘূৰি আহিল নেকি ঘৰত, মই ইমান এটা ক'ব নোৱাৰিলোঁ। মোৰ ঘৰত খালি মা আছে, আৰু মোৰ পৰিবাৰ গৈছিল, এই তাতে বিয়া আছিল তুলনি বিয়া, তাতে গৈছিল, নাছিল। এতিয়া কি হৈছে, কি গম পাইছে? এতিয়াতো মই আহি ডাইৰেক্ট কাষত যাবই পৰা নাই, মানুহকেইটা বহুত ভিৰ দেখা পায়। মই গৰুবিলাক এতে দৰক দি আহোঁতে মানুহবিলাক দুনিয়াৰ ভিৰ হৈ গ'ল। মই ফাৰ্ষ্ট ঘটনাখিনি মই দেখা নাই, ফাৰ্ষ্ট ঘটনাটো দেখা পাইছে এই ইয়াতে চব্জি বেপাৰ কৰে। কি গম পাইছে, কি হৈছে? এতিয়া অলপ সন্দেহ লাগিছে দাদা, এইটো ৰেপ কেছ দৰে লাগিছে আৰু কি। ছোৱালী 12 বা 13 হ'ব আৰু, তাৰ পৰা নহয়। ঘৰ এইটো এই ভালুকমাৰী ঘৰে। ৰাতি ভালুকমাৰীতে শিৱ মন্দিৰত। এতিয়া চাওক, আমি ৰাতিপুৱা মোটামুটি 8টা 8:30মান বজাত মই গম পাইছোঁ হা। তাৰমানে ঘৰত যেতিয়া চলিবিলাকে তাৰমানে কৈছে অমুকত এটা তাৰমানে অমুকৰ ছোৱালী দেউতাৰ নাম ডাগা বুলি মাতে, ইয়াতে কয় ডাগা ছোৱালীক কোনোবা মাৰছি, তাতে ৰাতি মাৰি কিনে কিবা কৰিছে, মৰি আছে। কাৰ ডাগা ছোৱালী? এইটো বাল্টি নদী হয়। তাৰপিছত ডাগা ছোৱালীটো এটা বিয়া হৈছে মানে বিয়া হোৱা নাই এতিয়াও, তাৰমানে গুচি গৈছি। তাৰপিছত মই কৈছোঁ ডাগা ছোৱালীটো গুচি গৈছি না আগতে? কয় নহয়, সৰু এটা আছিল সেইটো। তাৰপিছত এনেকৈ মানুহগিলা অহা যোৱা কৰি আছে, এনেকৈ চালোঁ। ময়ো আহিলোঁ, আহি কিনে দেখাব যে হৈ পৰি আছে। কথা হ'ল কি, এইটো যিহেতু তাৰমানে সৰু চলি, এইটো নিশ্চয় তাৰমানে ৰেপ কেছ সামগ্ৰীও তাতে পোৱা গৈছে। কথা হ'ল কি, আমাৰ এতিয়া বেলেগ একো নালাগে, আমাৰ ৰাইজৰ মানুহে বা আমি ৰাইজে উচিত তদন্ত হ'ব লাগে, বা আমি পাব লাগে, সেইটোহে আমি চাওঁ। এতিয়া ধৰক দুষ্কৃতিকাৰী কোনে দুষ্কৃতি কৰিছে, এইটো তাৰমানে উচিত তদন্ত কৰি কিনে আমাক তাৰমানে উচিত তদন্তহে আমি ৰাইজৰ মানুহে আমি বিচাৰি আছোঁ, সেইখিনিয়ে আৰু। ইয়াৰ বিষয়ে আৰু বেলেগনো কি। যোৱাকালি ৰাতি ইয়াতে শিৱ ৰাত্ৰ উপলক্ষে এটা কীৰ্তন কৰি আছিলোঁ। কৰি থকা অৱস্থাত ছোৱালীজনী ৰাতি 9টামান বজাত আমাৰ তাতে আছিল, আমি দেখাব পাইছোঁ। দেখা পোৱাৰ পিছত সকলো মানুহ ঘৰত ফিৰি গ'ল, তিৰোতা মানুহবিলাক গোটাই ৰৈ যোৱা নাই। তাতে ৰৈ যোৱাৰ পিছত এনেকৈ ৰাতিখন পাৰ হৈ গ'ল। ৰাতিপুৱাই ইয়াতে ওলাল, বুজা পাইছে স্কুলত
ক্লাছ 6-ত। 6ত পঢ়ে কৰি আছে নেকি আৰু হয় এটা আপত্তিজনক সামগ্ৰী এটা কৰি আছে, সেইখিনি বস্তু পুলিচে তদন্ত কৰি আছে। মানে তাৰ যিখন বিচাৰ হ'ব লাগে আৰু শাস্তিমূলক ব্যৱস্থা যিখিনি দিব লাগে লাগে তদন্ত হ'ব লাগে।